এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেটৰ যিটো চৰ্চা বৰ্তমান LP UPৰ যি কেণ্ডিডেটসকলৰ মাজত চলি আছে, গতিকে মই কি কৰিছিলোঁ যে 10জনমান মানুহৰ লগত যিসকলৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ আছে আৰু তেওঁলোকৰ নাম আহিছে PDV লিষ্টত, তেওঁলোকৰ লগত মই অকণমান ইণ্টাৰেক্ট কৰা হৈছিলে, অকণমান কথা পতা হৈছিলে তেওঁলোকৰ লগত। আৰু কি কথা পাতিছিলোঁ এইখিনি কথা এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম, কাৰণ খুবেই গুৰুত্বপূৰ্ণ কথা। যিহেতু 1800 মানুহৰ নাম দেখি PDV লিষ্টত যিমান সংখ্যক মানুহৰ নাম দেখিছে, সেই নাম দেখাৰ পিছত মানুহৰ মনত এটা ভয় সোমাই গৈছে যে এইখিনি মানুহ যদি 1800 মানুহ যদি তাত সোমাই যায়, তেতিয়াহ'লে তেওঁলোকৰ কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ মেৰিট লিষ্টত নাম নাহিব বুলি যিটো ভয় বা শংকাত আছে, তেওঁলোকৰ সেই ভয় বা শংকাটোত অলপ হ'লেও এইখিনি কথাই তেওঁলোকক কি কৰিব, সকাহ দিব। মই যিখিনি কথা ক'বলৈ বিচাৰি আছোঁ, কথা হৈছে 10জনমান মানুহৰ লগত কথা পতা হৈছিলে এই সংক্ৰান্তত। আৰু সেই তেওঁলোকৰ কিন্তু বেলেগ বেলেগ চাৰ্টিফিকেট আছে, আৰু সেইখিনি কি চাৰ্টিফিকেট আছে আপোনালোকক মই নজনাওঁ। মই তেওঁলোকক এটা কথা সুধিছিলোঁ যে যিখিনি আপোনালোকে যি চাৰ্টিফিকেট এপ্লাই কৰি দিছে, যিটো আপোনালোকে হেৰি কৰিছে, এই বস্তুটো আপোনালোকে জানেনে এইটো বস্তু গ্ৰহণযোগ্য হ'ব নে নহয়? তেতিয়া সেই কথা তেওঁলোকে কৈছিলে যে যি চাৰ্টিফিকেট তেওঁলোকৰ আছে, সেই চাৰ্টিফিকেটখন তেওঁলোক নিজেও কনফিউজন হৈ আছে যে সেইখন তাত একচেপ্ট হ'ব নে নহয়। নাম নকওঁ বাৰু চাৰ্টিফিকেটখনৰ, তেওঁলোকে তাত দিছিলে আপলোড কৰি, আৰু সেই আপলোডৰ এগেইনষ্টত তেওঁলোকৰ PDVৰ কাৰণে মাতিছে। তেওঁলোক নিজেও কিন্তু হেৰি নহয় যে এইখন একচেপ্ট হ'ব নে নহয়, এইটো এতিয়ালৈকে তেওঁলোকে নাজানে। গতিকে তাত যোৱাৰ পিছতহে তেওঁলোকে এপ্ৰভেট খবৰটো পাব যে সেই কথাটো তেওঁলোকৰ একচেপ্ট হৈছে নে নাই। তো তেনেকুৱা ধৰণৰ বহুত চাৰ্টিফিকেটেই আছে, যি চাৰ্টিফিকেট নেশ্যনেল লেভেল বা তাৰ ওপৰৰ যিখিনি বিয়ণ্ড লেভেলত যিসকলে পাৰ্টিচিপেশ্যন কৰিছে, সেইটো বস্তু নেশ্যনেল লেভেলত ধৰা হয় নে নহয়, সেই কথাটো তেওঁলোকে নাজানে। সেইকাৰণে তেওঁলোকে এপ্লাই কৰি দিছে ঠিকেই, কিন্তু সেই কথাটো তাতহে গম পাব। সেই বস্তুটো যিটো ক্ৰাইটেৰিয়া বনাই দিছে অসম চৰকাৰে, সেইখিনিৰ ভিতৰত এইটো পৰিব নে নপৰে, তেওঁলোক নিজেও আচলতে কনফিউজ। আৰু তেওঁলোকে এইটো কথাই কৈছে যে আমি আপলোড কৰিছোঁ হয় ঠিকেই, কিন্তু একচেপ্ট হয় নে ৰিজেক্ট হয় সেইটো আমি নাজানো। তো তেনেকৈ ধৰণৰ মই ভাবিছোঁ যে ভালেখিনি মানুহ হয়তো হেৰি হ'ব, যিহেতু এওঁলোক নিজেও কনফিউজ হৈ আছে একচেপ্ট হ'ব নে নহয়। আৰু PDVৰ পিছত তেনেকুৱা ধৰণৰ বহুখিনি হয়তো কেণ্ডিডেট ৰিজেক্ট হ'ব পাৰে, কাৰণ কেণ্ডিডেট নিজেও কি হৈ আছে, তেওঁলোক নিজেও এই কথাটোত কনফিউজন এটা তেওঁলোকৰ মাজত নিজেই ক্ৰিয়েট হৈছে যে সেইখন চাৰ্টিফিকেট একচেপ্ট হ'ব নে নহয়। তো ঠিক তেনেকুৱা ধৰণৰ কথা, কাৰণ কালচাৰেলৰ যিখিনি নলেজ ইমান নাথাকে বা স্পৰ্টৰ ওপৰত নলেজ নথকা মানুহখিনি, তেওঁলোকে এইটো কথা নাজানে যে, বা কিছুমানক হয়তো কিছুমান জনা মানুহক সুধিছে যেনিবা এইটো হ'ব নাই, তেতিয়া তেওঁ কৈছে আপলোড কৰি দিয়া বাৰু, পিছত দেখা যাব যেতিয়া PDV হ'ব, যদি একচেপ্ট হ'লে হ'ল, একচেপ্ট নহ'লে নাই। তেনেকুৱা ধৰণৰ মানসিকতা লৈও বহুতে আপলোড কৰিছে, একচেপ্ট হ'লে হ'ব, নহ'লে নাই। কথাটো আপোনালোকে বুজিছে চাগে। গতিকে মই ভাবোঁ যে ইমান এটা যিখিনি আপোনালোকে দেখিছে 1800 মানুহৰ, তাৰ পৰা ভালেখিনি মানুহ কিন্তু ৰিডিউচ হোৱাৰ সম্ভাৱনা আছে, কাৰণ এইখিনি কথাৰ পৰা এইটো অনুমান কৰিব। কাৰণ নিজে মই 10জনমান মানুহৰ লগত যিহেতু মই ইণ্টাৰেক্ট কৰিছোঁ, আৰু তেওঁলোকে এইখিনি কথাকে কৈছে, তেওঁলোকে নিজেও কনফিউজ হৈ আছে যে একচেপ্ট হ'ব নে নহয়। এতিয়া কথা হৈছে তেওঁলোকে যেতিয়া সেই চাৰ্টিফিকেটখন তাত একচেপ্ট হয় নে নহয়, যেতিয়া তেওঁলোকৰ মই আকৌ ইণ্টাৰেক্ট কৰিম, তেতিয়া গম পাম আচলতে যে তেওঁলোকৰ একচেপ্ট হৈছে নে নাই, তেতিয়া কথাখিনি ক'ব পৰা যাব। তো এইখিনি আছিলে, আমি বিতং ভিডিঅ' আকৌ পিছলৈকে বনাম বাৰু। তো যিসকলে ইমান এটা চিন্তা কৰি আছে যে তেওঁলোকৰ নামটো মেৰিটত আহিব নে নাহে, বা এই যি ACR চাৰ্টিফিকেটে বহুত এটা প্ৰভাৱ পেলাব নেকি, তো তেওঁলোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ কমিব, কাট অফ কমিব, আৰু যিমানখিনি মানুহে তাত হেৰি কৰিছে তাৰ কিছু সংখ্যক মানুহ কিন্তু কটা যাব। যিহেতু নিজেও তেওঁলোক কনফিউজন হৈ আছে, সেইকাৰণে কৈছোঁ যে তেওঁলোকৰ এইটো বস্তু একচেপ্ট হয় নে নহয় তেওঁলোকে নিজেই নাজানে। গতিকে তাত গৈহে গম পাব যে এইটো একচেপ্ট হ'ব নে নহয়। তো সেনেকুৱা মানুহ বহুত আছে।